हेलो फ्रेंड्स मैं मुनिन शर्मा आपलोके चाই আছে मुनिन शर्मा ब्लॉग बर्तमान टाइम हल এটা বাজিছে আৰু আজি দুপৰীয়াৰ খানা কিহেদি হ'ব আজি আপোনালোকক মই দেখুৱাম সো ভিডিওটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈছে এইটো ভিডিও গতিকে খানা আজি হ'ব মজবুত খানা সো বলকচোন চাই লওক এয়া আপোনালোকে চাব পাৰিছে এয়া হল কলমৌ শাক মায়ে বনাইছে কলমৌ শাক এয়া আছে নহৰু আদা আৰু পিয়াজ মাংসৰ কাৰণে ৰেডি কৰা হৈছে হল মাংসৰ টুকুৰা মা পিপিৰা হৈছে দেই ও মা পিপিৰা হৈছে এইবিলাক হৈছে মাংস ইয়াৰ ভিতৰত আছে মাংস আৰু এই মাংস কিহেদি খাম আজি জানেনে বলক দেখুৱাও আৰু এয়া হল কঁঠাল আজি মাংস হ'ব কঁঠালেদি মানে মাংস আৰু কঁঠাল মিক্স কৰি আজি ৰন্ধা হ'ব আৰু খানাটো হ'ব আজি মজবুত খানা সো এইডাল হৈছে আমাৰ কঁঠালৰ গছ সব বহুত কঁঠাল লাগিছে আৰু এই কঁঠাল আৰু মাংস দি তামাম আজি খাম আৰু মোৰ কিউট সুনুমুনু ভাগিনে খাব সো গাইস এতিয়া মই তা কঁঠাল ইয়াৰ পৰা পাৰিম আৰু তাৰ পিছত কঁঠালটো কাটি কিনে মাংসটো ধুনীয়াকৈ বনাই আজি খাম আৰু মোৰ লগত আছে ভাগিনে খাব আজি মাংস নহয় মাংস খাম না আজি ভাগিনে খাব মাংস ভাগিনৰ কাৰণে মাংস আনিছোঁ কঁঠালে দি মাংস দি আজি তামাম খাম পঠাৰ মাংস আৰু কঁঠাল মজবুত হ'ব আজি খানা মানে মজা হ'ব সো মোৰ মূৰৰ ওপৰত চাওক কঁঠালৰ গছডাল চাওক বহুত কঁঠাল লাগিছে আৰু আজি হ'ব খানা তামাম মজবুত খানা বাবা গাইস কঁঠাল এটা পাৰিলোঁ আৰু বাৰু আপোনালোকে কঁঠাল খায় নাখায় কেঁচা কঁঠাল খায় নাখায় এনে মাংস দি নাখালে মানে এনে কেঁচা কঁঠালৰ মানে তৰকাৰী খাই বহুত ভাল লাগে কেঁচা কঁঠালৰ তৰকাৰী সব লোকে বাৰু কেনেকুৱা পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব সো ভাবিলোঁ ইয়াৰ ওপৰত আজি এটা ভিডিঅ' বনাই দিওঁ সো সেইকাৰণে এই ভিডিঅ'টো বনাই আছোঁ আৰু মাংস আনিব গৈছিলোঁ আজি হালা গুড়া মানে দুটাৰ পিছততো বন্ধ হৈ যায় সো মই 12টা মানত গৈছিলোঁ আৰু মাংস তাৰ পৰা লৈ আহিছোঁ সো চিষ্টাৰ আছে ঘৰত সো সেইকাৰণে মাংস আনিলোঁ আজি সো মাংস আৰু কঁঠাল দি আজি খাম ধুনীয়াকৈ জুতি লগাই খাম বৰ্তমান কত যাব পৰা নাই আপোনালোকৰ বাবে ধুনীয়া ব্লগ বনাব পৰা নাই আৰু বৰ্তমান এইবিলাকে ব্লগ দি আছোঁ আপোনালোকক সৰু সুৰা ব্লগ আশা কৰোঁ আপোনালোকে নিশ্চয় চাই ভালেই পাব আৰু যেতিয়া একদম লকডাউন উঠি যাব তেতিয়া আৰু আপোনালোকৰ বাবে ধুনীয়া ধুনীয়া ব্লগ লৈ আহিম সো মোৰ ভিডিঅ'বিলাক সদায় চাই থাকিব এইটোৱে মই আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট আৰু যদি আপোনালোকে নতুনকৈ আহিছে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো গাইছ আমাৰ কঁঠাল আৰু মাংসৰ আঞ্জা ৰেডি এইফালে আছে ভাত আৰু কলমৌ শাক আৰু পানীৰ গিলাচ সো এতিয়া মাংস আৰু কঁঠালৰ আঞ্জা দি জুতি লগাই খাওঁ সো ফ্ৰেণ্ডছ খানা ষ্টাৰ্ট কৰিলোঁ চাওঁ কেনেকুৱা হৈছে খাই কিনে চাওঁ কেনেকুৱা লাগে সো গাইছ খোৱা কমপ্লিট হৈ গ'ল মস্ত সোৱাদ হৈছে আঞ্জাখন কঁঠাল আৰু পঠাৰ মাংসৰে খালোঁ জুতি লগাই আৰু ভিডিঅ'টো আৰু মই বেছি দীঘল নকৰোঁ ইয়াতে সামৰি মাৰিম সো যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিব লাহেকৈ প্ৰেছ কৰি দিব আজিলৈ মানে থেংক ইউ ফৰ ৱাচিং ফ্ৰেণ্ডছ বাই বাই